হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাবলৈ লৈছোঁ কচুলতিৰ চৰচৰি। তাৰ বাবে মই এমুঠি কচুলতি লৈছোঁ। কচুলতিখিনি ভালদৰে এনেকৈ গুচাই ল'ম। এয়া চাওক, কচুলতিখিনি মোৰ গুচোৱা হৈ গ'ল। এতিয়া মই এনেকৈ কচুলতিখিনি পিচ কৰি ল'ম। এয়া চাওক, কচুলতিখিনি ভালদৰে পিচ কৰা হৈ গ'ল। এতিয়া মই অকণমান কুহুমীয়া পানীত এচামুচ ধনিয়া পাউডাৰ, এচামুচ জিৰা পাউডাৰ, এচামুচ ৰেড চিলি পাউডাৰ মিক্স কৰি লৈছোঁ। এতিয়া মই পিঁয়াজ, আদা আৰু নহৰু মিক্সিত পেষ্ট কৰি ল'ম। পেষ্টটো কৰা হৈ গ'ল। এতিয়া মই কচুখিনি ভালদৰে খৰাহী এটাত ধুই ল'ম। মই নিমখ এচামুচ দি কেৰাহী এটাত পানী অলপ গৰম হ'বলৈ দিছোঁ। পানীখিনি গৰম হোৱালৈ মই দুটা বিলাহী হেণ্ড চপাৰত চপ কৰি লৈছোঁ। আপোনালোকে মিহিকৈ কাটিও ল'ব পাৰে। কেৰাহীৰ পানীখিনি গৰম হৈ গ'ল। এতিয়া মই ধুই থোৱা কচুলতিখিনি ইয়াত দি দিম। কচুখিনি কিছু সময় বইল হ'বলৈ দি মই পিঁয়াজ, নহৰু, কেঁচা জলকীয়া এনেদৰে কাটি লৈছোঁ। কচুখিনি একেবাৰে সিজি যোৱাকৈ বইল কৰিব নালাগে। এয়া মই 5 মিনিটমান কৰিছোঁ, এনেদৰে কৰিলে হ'ল। এতিয়া মই কচুলতিখিনি কেৰাহীৰ পৰা উলিয়াই লৈছোঁ। কিছু সময় এনেদৰে থৈ দিম যাতে পানীখিনি ভালদৰে পৰি যায়। এইফালে আমাৰ তেল গৰম হৈ গ'ল। এতিয়া মই নহৰুখিনি প্ৰথমে দিছোঁ। তাৰপিছত মই দিম মিহি মিহিকৈ কাটি ৰখা পিঁয়াজ আৰু কেঁচা জলকীয়া। মুগা বৰণীয়া হোৱালৈকে মই এইখিনি ভালকৈ ভাজি ল'ম। এতিয়া মই ইয়াত কচুলতিখিনি দি দিছোঁ। কচুলতিখিনিৰ লগত আপোনালোকে ইচ্ছা কৰিলে আলু দিব পাৰে, কিন্তু মই নাই দিয়া। এতিয়া মই দিম হালধি আৰু সোৱাদ অনুসৰি নিমখ। কিছু সময় এনেদৰে লৰাই মই ঢাকনখন দি দিম। মই এতিয়া বাতিটোত তিয়াই ৰখা মছলাখিনি দি দিছোঁ। কিছু সময় এনেদৰে লৰাই থাকিম যাতে মছলাখিনি চাৰিওফালে লাগি যায়। এতিয়া কিছু সময় লৰোৱাৰ পিছত ইয়াত দিছোঁ আদা, নহৰু, পিঁয়াজৰ পেষ্টখিনি। পেষ্টখিনি দিয়াৰ পিছত এতিয়া কিছু সময় এনেকৈ ভালদৰে মিহলি কৰি ল'ম। চপ কৰি ৰখা বিলাহীখিনি ইয়াতে দি ভালদৰে লৰাই ল'ম। এতিয়া কিছু সময় ঢাকন দি এনেদৰে থৈ দিম। এয়া চাওক, আমাৰ কচুলতি প্ৰায় ৰেডি হৈয়ে গ'ল। মই ভাজিকণ বনাওঁতে অকণো পানী ব্যৱহাৰ কৰা নাই, দেখিছেনে আপোনালোকে? কাৰণ মই এইখিনি একেবাৰে ড্ৰাই ফ্ৰাই কৰিছোঁ। এতিয়া মই গেছটো অফ কৰি কিছু সময় এনেকৈ থাকিবলৈ দিম। আৰু এয়া মোৰ কচুলতিৰ চৰচৰি ৰেডি। দেখিছেনে, চাবলৈ কিমান ভাল লগা হৈছে ভাজিকণ, দেখিলে খাওঁ খাওঁ লাগে। এনেওতো অতীতৰে পৰা অসমীয়া মানুহৰ কচুৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক আছেই, নহয় জানো? যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।